নমস্কাৰ বন্ধুসকল, ঘৰুৱা বিধানৰ আজিৰ ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই এটা ফেচ পেক দিম, যিটো ফেচ পেকে আপোনাৰ স্কিনৰ ৰংটো গ্ল' কৰিব, লগতে স্কিনত হোৱা ব্লেমিছেছ অৰ্থাৎ ক'লা ৰঙৰ দাগ আৰু ডাৰ্ক স্পটক কমাব। লগতে আপোনাৰ স্কিনৰ ৰংটো যদি ডাৰ্ক হয়, সেই ৰংটোক লাইট কৰিব। তেন্তে আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। তেন্তে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি যদি আপোনাৰ স্কিনৰ ৰংটো গ্ল' কৰিবলৈ বিচাৰিছে বা আপোনাৰ স্কিনৰ ৰংটো যদি কিছু ডাৰ্ক, তেনেহ'লে যদি সেই ৰংটো লাইট কৰিবলৈ বিচাৰিছে, তেনেহ'লে আজি যিটো মই ফেচ পেক দিম, সেই ফেচ পেকটো ব্যৱহাৰ কৰিব। আজি দিবলৈ ওলোৱা ফেচ পেকটোৰ নাম হ'ল বানানা ফেচ পেক, অৰ্থাৎ কলেৰে তৈয়াৰ কৰা ফেচ পেক। আজি ফেচ পেকটো বনাবলৈ আপোনাক এইকেইবিধ সামগ্ৰী লাগিব। এটা পকা কল, মালভোগ কল বা জাহাজী কল হ'লে ভাল, চেনি চম্পা কল নল'ব। লগতে মৌ মিল্ক পাউডাৰ অৰ্থাৎ গাখীৰৰ পাউডাৰ আৰু দৈ, টেঙা দৈ। তেন্তে জানো আহক কেনেকৈ আজিৰ ফেচ পেকটো তৈয়াৰ কৰিব। প্ৰথমতে পকা কল এটা লৈ সেই কলটোক সৰু সৰু, একেবাৰে সৰু নহয়, কিছু ডাঙৰকৈ পিচ কৰি ল'ব আৰু সেই পিচটো মিক্সাৰ গ্ৰাইণ্ডাৰত দি এটা পেষ্ট বনাই ল'ব, কাঢ়া পেষ্ট, ঠিক পেষ্ট এটা বনাই ল'ব। আৰু তাৰপিছত দুচামুচ সেই পেষ্ট ল'ব, যিটো কলৰ পেষ্ট বনালে সেই কলৰ পেষ্ট দুচামুচ, লগত এচামুচ মৌ, এচামুচ মিল্ক পাউডাৰ, শুকান গাখীৰ আৰু এচামুচ টেঙা দৈ ল'ব। আৰু এই পেষ্টটো ভালকৈ এটা আইনাৰ বাতিত লৈ মিক্স কৰি ল'ব। চাব যাতে পেষ্টটো একেবাৰে পনীয়া হয় নাযায়, ঠিক হয়। আৰু যদি বেছি পনীয়া হোৱা যেন লাগে, তেনেহ'লে মিল্ক পাউডাৰ আকৌ অকণমান বেছিকৈ মিক্স কৰি দিব। তাৰপিছত এই মিক্সাৰটো ভালকৈ ঘুটি লৈ এটা পেষ্ট বনাই ল'ব। আৰু সেই পেষ্টটো আপোনাৰ মুখত বা স্কিনৰ যিখিনি জেগাত আপুনি গ্ল' আনিব বিচাৰে তাতে লগাই ল'ব, ভালকৈ লগাই ল'ব। হাতেৰে লগাব পাৰে বা কিছুমান ব্ৰাছ পায়, ফেচ পেক লগাই ব্ৰাছ ইউজ কৰি লগাব পাৰে। লগাই লোৱাৰ পিছত 15 মিনিট বা 20 মিনিট সময় তেনেদৰে লাগি থাকিবলৈ দিব। আৰু যেতিয়া শুকান হৈ যাব পেষ্টটো, তেতিয়া ভালকৈ পানীৰে ঘঁহি ঘঁহি থৈ দিব। দেখিব আপোনাৰ স্কিন অতি সোনকালে গ্ল' হ'ব, লগতে স্কিনত থকা বিভিন্ন দাগ আঁতৰ হ'ব। আৰু লগতে আপোনাৰ স্কিনৰ ৰংটো যদি ডাৰ্ক হয়, তেনেহ'লে সেই ডাৰ্ক ৰংটো অতি সোনকালে লাইট হ'ব। সপ্তাহত এবাৰ বা দুবাৰ এই ফেচ পেকটো আপুনি ব্যৱহাৰ কৰিব পাৰে। তেন্তে এতিয়াই আছিল আজিৰ ঘৰুৱা বিধান। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, কাৰণ আপোনালোকৰ লাইক, শ্বেয়াৰ আৰু কমেণ্টে মোক নতুন ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। লগতে মোৰ চেনেল ঘৰুৱা বিধানক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।